Hello guys, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক কওঁ যে আজি সদায় কৈ আহিছোঁ যে নেক্সট ভিডিঅ' দিম বুলি ৰেচিপি ভিডিঅ'ৰ কিন্তু দিয়া হোৱা নাই। আজি মই এটা আপোনালোকক ৰেচিপি ভিডিঅ' দিম আৰু প্ৰথমতে জনাং যে কি খবৰ আপোনালোকৰ। মোৰ পিছে ভালেই, আজি ভাল। বিশেষকৈ আজি আজৰি লাগিছে কাৰণ পৰীক্ষা শেষ হৈছে আমাৰ আৰু আছে জেনেৰেলখিনি বাকী আছে, কিন্তু মেজৰ ছাবজেক্টকেইটা আজি শেষ হৈছে আৰু সেইকাৰণে বাকী ৰেচিপি ভিডিঅ' আজি আপোনালোকক দিম। যে কি ভিডিঅ' সেইটো হ'ব দালিৰ লগত ছজনা দিয়া হ'ব, সেই এটা ভিডিঅ' দিম আপোনালোকৰ আগত আগবঢ়াম। যদি আপোনালোকে ভিডিঅ'বিলাক ভাল লাগে বা ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে পলম নকৰি দেখুওৱা যাওক। এতিয়া গাইজ কেৰাহীটো পাতি দি জাষ্ট দালিখিনি মই পানীত সিজাব দিছোঁ, বাকী একো কৰা নাই। এতিয়া মই ছজনাখিনি দিম, ইয়াতে আছে ছজনাখিনি। এইখিনি ওপৰত দিলে দালিখিনি হ'ব। শেষত আৰু চম্ভাৰ মাৰিব লাগিব, বেলেগ একো নাই গাইজ। ইয়াতে সিজি আছে, এতিয়া ছজনাখিনি দিবৰ হৈছে আৰু ছজনাখিনি দি দিওঁ মই। এই দালিটো মচুৰৰ দালি নহয়, কালাৰ দালি হয়। কালাৰ দালি ভালে লাগে খাই, আপোনালোকে খাই পাইছেনে কমেণ্টত জনাবচোন। মই ছজনাখিনি দিয়াৰ পিছত ইয়াতে মছলাখিনি দিম। ছজনাখিনি দি দিছোঁ। বহুতে কয় ছজনা বোলে বহুত ভাল, বহুতকেইটা গুণ আছে ছজনাত, সেইকাৰণে আজি খাওঁ। এইবাৰ মই নিমখ দিম। নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ল'ব, যোনে যিখিনি ভাল পায় আৰু কিছুমানে কম ভাল পায় নিমখ, বা কিছুমানে বেছি লাগে। ইয়াতে নিমখখিনি দিছোঁ, তাৰপিছত হালধি দিম। এইবাৰ মই মছলা দিম। ইয়াতে জিৰা, ধনিয়া মিক্স কৰাই আছে, সেইখিনি দিম। মিক্স কৰাই থাকিলে সুবিধা হয় আঞ্জাবিলাকত দিবা, সেইকাৰণে আমি মিক্স কৰি লৈছোঁ। এটা টেমাতে থৈ দিছোঁ আৰু মছলা অলপ কমকৈ দিছোঁ, কাৰণ এইখন আঞ্জা মই তাৰমানে হেল্ডি কৰি বনাম। বেছি মছলা পাতি নিদিওঁ, কাৰণ গেষ্ট্ৰিকৰ সমস্যা থাকেনে বহুতৰ, সেইকাৰণে সদায় আমি এনে তেলত বেছি খোৱা বস্তু খোৱাই যায়, সেইকাৰণে আমি এই দিছোঁ। আৰু জলকীয়া দিছোঁ ওপৰত, কেঁচা জলকীয়া, যাতে সোৱাদটো পাওঁ। আৰু ইয়াৰে পিছত আমি উতলিব দিম। তাৰপিছত আৰু আমি বাকী ৰোৱা মছলাখিনি দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ, এইখিনি ভালদৰে উতলিব দিম। তাৰপিছত আমি যেতিয়া ভালকৈ উতলিব তেতিয়া আমি ইয়াক তেল মাৰিম আৰু তেল দিয়া। দালিখিনি ভালকৈ সিজি গৈছে, একেবাৰে সিজি গৈছে। এতিয়া আমি চম্ভাৰটো মাৰিব পাৰোঁ। কেৰাহীটো যিহেতু বহুত ডাঙৰ, সেইকাৰণে আন এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙা পৰাৰ পিছত আমি ইয়াতে তেলখিনি দি দিম। কেৰাহীটো গৰম হৈছে, সোনকালে হৈ যাব। পানীটো নোহোৱা কৰিবৰ বাবে আমি এনেকৈ ৰঙা হ'ব দিছোঁ। এইবাৰ তেলখিনি দি দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া আমি
ইয়াতে তেলখিনি দিছোঁ তেল পিঁয়াজখিনি তেলখিনি গৰম হ'ল যেতিয়া চম্ভাৰ মাৰি পেলাই এইখিনি দিছোঁ এতিয়া হৈয়ে গৈছে লৰাই দিছোঁ লাহেকৈ আমি গেছটো অফ কৰি দিম হৈ গ'ল আমাৰ ছজনা আৰু দালিৰ ৰেচিপি ভিডিঅ' এয়াই আছিল মোৰ দাইল আৰু ছজিনাৰ পাতৰ ৰেচিপিটো আশা কৰিছোঁ ভাল পাব যদিহে আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ঘৰত ট্ৰাই কৰি চাব পাৰে হেল্ডি ৰেচিপি হয় আৰু বহুকেইটা গুণ আছে ইয়াতে তেনেহ'লে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ